5 মিনিটৰ ভিতৰত উলিয়াই দিছে 5 মিনিটৰ ভিতৰত মই ক'লো নহয় বহুতে পুলিচক বেয়া পায় কিন্তু মই অন্তৰৰ পৰা কৈছোঁ ছাৰ আই লাভ ইউ জয় হিন্দ নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি কথা এটা ক'বলৈ আহিলোঁ কথাটো হ'ল কি মই কালি ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ আজি কৰিছোঁ কথা এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ কাৰণ কালি কি হ'ল মই সন্ধিয়া টাইমত তিনিআলিলৈ ওলাই গৈছিলোঁ ঠিক আছে তো ভাবিছিলোঁ সন্ধিয়া টাইমত অকণ ধুনীয়াকৈ আড্ডা মাৰিম আড্ডা মৰাৰ পিছত ধুনীয়াকৈ 8টা চাৰে 8টাৰ মাজত ঘৰলৈ গুচি আহিম তাৰপিছত তেনেকুৱাতে কি হ'ল মই আমাৰ বুৰটলি হাৰ্ডৱে ভোলাদা হোটেলৰ তাত পোনে মানে তাত ৰৈ থাকোঁতে মোৰ লগৰ এটাই পিছফালৰ পৰা শুনিলোঁ যে ভোলাদা এনেকৈ মোৰ মোবাইলটো হেৰালে কেনেবাকৈ আপুনি ওলাব পাৰে নেকি বুলি ক'লে হা তাৰপিছত তেনেকুৱা কি হ'ল তেনেকুৱা মানে ৰিচেণ্টলি হৈ গৈছিলে আমাৰ ভোলাদাৰ মোবাইলটো হেৰাইছিলে আৰু আমি এনেকৈ মানে মোবাইলৰ এপৰ দ্বাৰা গৈ পিনি বামুণগাঁৱত মোবাইলটো বিচাৰি পাইছিলোঁ তো কথাটো কি হ'ল তাৰপৰা ভোলাদাই পাৰিম বুলি ক'লে পৰাৰ পিছত মানে ভোলাদাও বিজি আছিলে তাৰপিছত তেনেকুৱাতে মই বোলো চাওঁচোন মাতটো চিনাকি লাগিছে তাৰপিছত পিছফালে চালোঁ মোৰ মানে স্কুল লাইফৰ লগৰ হয় আৰু সেই তাৰ নহয় তাৰ লগৰটোৰ হয় মানে মোৰ লগৰটোৰ মোবাইল হেৰাইছে মানে এতিয়া কথাটো মই বোলো মই জানো মানে গম পাইছোঁ এনেকৈ বোলো এনেকৈ মানুহ এজনে ট্ৰেক কৰি পিনি উলিয়াব পাৰে বুলি ক'লোঁ ঠিক আছে ব'লা বুলি ক'লে কিন্তু মোৰ ইটো মই ল'ৰা চিনি নাপাওঁ কেতিয়াবা দেখিছোঁ কিন্তু মোৰ বেয়া লাগিলে ঘপকৈ আৰে মোবাইল এটা হেৰাই গ'ল মোবাইলটো ইমান ডাঙৰ বস্তু নহয় কিন্তু তাত কিছুমান ডকুমেণ্টছ থাকে বা কিবাকিবি থাকে বহুত ইম্পৰ্টেণ্ট বস্তু থাকে ন তো সেইটো কাৰণে মই বোলো ঠিক আছে ব'লা তো বুৰটলিৰ পৰা আমাৰ চাইডে ৰাইট চাইডে গৈ দলংখনৰ ওচৰত আমাৰ জান্দা বুলি কয় জান্দাই বহুত সহায় কৰিছিলে তালৈ গ'লোঁ যোৱাৰ পিছত কি হ'ল জিমেইল একাউণ্টটো লাগে পাছপৰ্টটো লাগে আৰু কণ্টেক্ট নাম্বাৰটো লাগে সেইটো হ'লে হৈ যায় আৰু আপোনাৰ মোবাইলত ফাইণ্ড এপ বুলি এপ এটা ইনষ্টল হৈ থাকিব লাগিব আৰু কথাটো কি হ'ল আপোনাৰ নেটটো আৰু লোকেশ্যনটো মোবাইলটোত অন থাকিব লাগিব ঠিক আছে তাৰপিছত আমি চেষ্টা কৰিলোঁ নাই নহ'ল কাৰণ মোবাইলটো বাটত পৰি পিনি ভাঙিলে ল'ৰাটো ডিগবৈৰ পৰা দুলীয়াজান কমলাবাৰী আহি আছিলে ডিগবৈ ৰিজাৰ্ভৰ আগলৈ মোবাইলটো পৰি গ'ল ঠিক আছে তাৰপিছত কথাটো কি হ'ল আমি লাষ্টত মোবাইলটো নাপাই পিনি 9টামান বজাত ডিচিশ্যন ল'লোঁ কি আমি ডিগবৈ ৰিজাৰ্ভখন পাৰ হোৱাৰ পিছত আমি মানে বিচাৰিম ৰিজাৰ্ভৰ ইডোখৰ হেৰাইছে বুলি ক'লে তাৰপিছত মই ধুনীয়াকৈ মোৰ বাইকখন ল'লোঁ আৰু সিও তাৰ স্কুটিখন ল'লে তিনিআলিৰ পৰা গৈ আছোঁ মই চলাইছিলোঁ ঠিক বাইকখন মই চলাইছিলোঁ তাৰপিছত মই লগৰটো ক'লোঁ বোলো ডিগবৈলৈ যোৱাটো ইমান মানে ৰাতিখন 9টা বাজি গ'ল আৰু ৰিজাৰ্ভখনো পাৰ হ'ব লাগে তো ইমান সম্ভৱ নহয় মই বোলো এটা কাম কৰোঁ যিহেতু পাছিল থানাত মোৰ চিনাকি ছাৰ এজন আছে আমাৰ দেউৰী ছাৰ বোলো একবাৰ ছাৰক সুধিছোঁ কিয়নো আৰক্ষীসকলে বহুত কম সময়ৰ ভিতৰত উলিয়ালে খালি সেইটো কাৰণে ভাল লাগিলে মানে ট্ৰেক কৰি পিনি নাম্বাৰটো ক'ত কি হৈ আছে চব গম পাই যায় তাৰপিছত যাৰ মোবাইল হেৰালে তাহাঁতৰ মনত সেইটো অহা নাই নাজানো একচুৱেলি তাৰপিছত কথাটো কি হ'ল মোৰ লগৰটো তাক ক'লোঁ বোলে এনেকুৱা কথা সি ক'লে ঠিক আছে ফোন এটা লগাইছা বুলি ক'লে মই ফোনটো লগালোঁ ছাৰে ক'লে ঠিক আছে মই থানাত আছোঁ আহা বুলি ক'লে তাৰপিছত গৈ মেলি ছাৰক দিলোঁ বিশ্বাস কৰক ছাৰে ক'লে 10 মিনিট দীপাংক তোমালোকে ৱেইট কৰা মই নাম্বাৰটো পঠিয়াই আছোঁ চাই আছোঁ এনেকৈ ক'লে 10 মিনিট নহ'ল 5 মিনিটৰ ভিতৰত মোক লগালগ ফোন কৰিলে দীপাংকৰ ক'ত আছে মই বোলো বাহিৰত আছোঁ ছাৰ ঠিক আছে আহা ক'লে মই লগালগ গৈ মেলি দেখিছোঁ মোবাইলটো গুচি গ'ল ডিগবৈৰ পৰা দুলীয়াজান যোৱা সেইটো ৰাস্তাত পৰিছিলে মোবাইলটো পাই গ'ল নাহলীয়া হিন্দী স্কুলৰ ওচৰত পাই গ'লগৈ তাৰপিছত লোকেশ্যন চাইছোঁ বিশ্বাস হোৱা নাই আমাৰ নাই ল'ৰাক কৈছে ছাৰে কৈছে বোলে নাই তুমি নাহলীয়া ফালে গৈছিলা ল'ৰাই কৈছে নাই ছাৰ মইতো দুলীয়াজান আহি আছিলোঁ ডিগবৈৰ পৰা কেনেকৈ যাব নাই এইটো বোলে মোলৈ হোৱাটছআপত দি দিলে ছাৰে চোৱাচোন এইটো এনেকুৱা কথা তোমালোকে ইমিডিয়েট যোৱা বোলে তাৰপিছত এইফালে পাঁচআলিৰ পৰা ৰাইট চাইডে সোমাই দিলোঁ নেপো ফালে সোমাই গৈ আমি নাহলীয়া হিন্দী স্কুলৰ ওচৰত ওলালোগৈ ওলোৱাৰ পিছত কি হ'ল মোবাইলটোৰ যাৰ ঘৰত সোমালোঁ সঁচাকৈ বহুত ভাল লাগিলে একদম অন্তৰৰ পৰা কৈছোঁ একদম বহুত ভাল লাগিলে মোৰ কিয়নো আজিৰ যুগত এনেকুৱা মানুহ বহুত কম ওলাব মোবাইলটো কি হয় মানে তেওঁলোকে যেতিয়া মোৰ লগৰটো মোবাইলটো যেতিয়া বাটত পৰিলে আৰু গাড়ী উঠি গ'ল গাড়ী উঠাৰ পিছত কি হ'ল মানে চুইচ অফ হৈ গ'ল তো সেই মানুহকেইজনে আমাৰ নাহলীয়াৰ পৰা ডিগবৈ গৈছিলে নেকি যাওঁতে বোলে মোবাইলটো দেখি গৈছিলে তো নুবুটিলে আহোঁতে যেতিয়া একে জেগাতে আকৌ মোবাইলটো দেখিলে তেতিয়া তেওঁলোকে বুটলি লৈ আহিলে আৰু অলৰেডি মোবাইলটো চুইচ অফ আছিলে চুইচ অফ থকাৰ কাৰণে তেওঁলোকে কি কৰিলে যোনটো মোবাইল মোৰ লগৰটো আছিলে সেই মোবাইলৰ পৰা চিমখন উলিয়াই তেওঁৰ ভাগৰ নিজৰ মোবাইলটোত চিমখন ভৰাই অন কৰিছিলে অন কৰাৰ পিছত আমালৈ তেওঁ নিজে ফোন কৰিছে যে বোলে এনেকুৱা কথা মোবাইলটো বাটত পাইছোঁ তোমালোকে ক'ত আছা তেতিয়া আমি কৈছোঁ যে এনেকৈ পাঁচছিল থানাত সোমালোঁ পাঁচছিল থানাত সোমোৱাৰ পিছত ছাৰে এনেকৈ লোকেশ্যন দিলে তো আমি আপোনাৰ ওচৰলৈ গৈ আছোঁ তো দাদাজনে দুলীয়াজান যাব লৈছিলে নাহলীয়াৰ পৰা তো দাদাজনে আমি কোৱা কাৰণে ৰৈ দিলে বহুত ভাল লাগিলে দাদা আৰু মোৰ ফালৰ পৰা সঁচাই বহুত ভাল লাগিলে তো সেইটোৱে ক'বলৈ মানে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু
কি ক'ম, আজিৰ যুগতো এনেকুৱা মানুহ আছে একচুৱেলি সঁচাকৈ বহুত ভাল লাগিলে। আৰু এটা কথা, নিজে যদি সত্যপথত থাকে ন, আপোনাৰ মানে আপুনি কেতিয়াও ঠকা নাখায়। মই এইটো পূৰা সঁচাই বহুত ভাল লাগিলে। তো এয়াই, বেছি দীঘল নহয় ভিডিঅ'টো, অকণমান মানে প্ৰস্তুত কৰিলোঁ। তো কালি ৰাতি ভিডিঅ'টো কৰিবলৈ মই ভাবিলোঁ আৰু ইমান দামী মোবাইল নাই ন, তো আমাৰ এইবিলাক সৰু সুৰা মোবাইলটো ভিতৰতে ধুনীয়াকৈ বেলি পোহৰত ধুনীয়াকৈ অলপ ভিডিঅ' চিডিঅ' কৰি আছোঁ। আৰু বৰ্তমান মই এতিয়া আছোঁ আপোনাৰ MTDC ডিউটি কৰি আছোঁ। বোলো ডিউটি কৰি থাকোঁতে এনেই থকাতকৈ গৰমো বহুত পৰিছে, তো বোলো কথাটো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ। তো কেনেকুৱা লাগিলে জনাব। আৰু কোনে কোনে এনেকৈ মোবাইল বাটত হেৰাই পাইছে নেকি, বা কাৰোবাক এনেকৈ ঘূৰাই দিছে নেকি, ঘূৰাই দিয়াৰ পিছত ৰিয়েকশ্যন কেনেকুৱা, কি কথা, এইবিলাক অলপ জনাবচোন, ভাল লাগিব। আৰু এইখিনিতে আৰু এটা কথা কওঁ, আমি যোনবিলাক নেকি লোকেশ্যন চাওঁ বা মেপত চাই মেলি ডাইৰেক্ট স্পষ্ট নোলায় ন, বা এনেই দেখাই দিব বোলে এনেকৈ পিপলতলৰ ওচৰতে বোলে আমুকটো আছে, বা 16 নম্বৰত আছে, বা ডিব্ৰুগড় আমুকডোখৰত আছে, কিন্তু একজেক্ট নেদেখায়। তো আৰক্ষীসকলে যিটো মানে লোকেশ্যন চাই, সঁচাকৈ বহুত মানে কৈছোঁ নহয়, মজা লাগিলে একদম। ছাৰে মোক যিটো মানে ধুনীয়াকৈ দেখাইছে, তো তেওঁলোকৰ ঘৰৰ আগফালে এনেকৈ হিন্দী স্কুল আছে, গাড়ী আছে, ঘৰ এনেকৈ আগফালে কিবাকিবি মানে একদম স্পষ্ট দেখাইছিলে। আৰু ছাৰে মোক সঁচাকৈ ছাৰ চেলুট, আছাম পুলিচ জিন্দাবাদ। ছাৰে বহুতখিনি সহায় কৰিলে, বহুত ভাল লাগিলে। মানে মই ভাবিছিলোঁ 10-15 মিনিটমান লাগিব বুলি ভাবিছিলোঁ, কাৰণ ট্ৰেক কৰিবলৈ বা কিবাকিবি বহুত তেওঁলোকৰ প্ৰচেছ থাকে। তো সঁচাই বহুত ভাল লাগিলে ছাৰ। 5 মিনিটৰ ভিতৰত উলিয়াই দিছে, 5 মিনিটৰ ভিতৰত। মই ক'লোঁ নহয়, বহুতে পুলিচক বেয়া পায়, কিন্তু মই অন্তৰৰ পৰা কৈছোঁ ছাৰ, আই লাভ ইউ, জয় হিন্দ।